বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। बयनिसिमबो अननाय आरो सिबिनाय जासिहरनाय थाबाय। फैगौ 7 अक्ट'बराव अरुणोदय मोननो थांगासिनो दङ। मैया हिमन्त बिश्व शर्माया गावनि फेसबुक पेजाव लाइभ फैनानै बुंफैदों। दा फैगौ 7 अक्ट'बराव जोंनि बिटिसिनि अनगायै आसामनि 30 लाख रायजो राजाफोरा बा 30 लाख अरुणोदय मोनगिरिफोरा गाव गावनि एकाउन्टआव 1250 रां मोननो थांगासिनो दङ। बिथाङा मैया बे खोथाखौ बुंफैदों गावनि खुगाजोंनो। दा सोंथिया बिसो जानानै थाबाय, जोंनि बिटिसि हालामनि रायजो राजाफ्रा बा जोंनि बिटिसि हालामनि अरुणोदय मोनगिरिफ्रा मानो थाखाय मोननाय नङा, बे सोंथि जाना थाबाय नङा होमबा रायजोफोर। दा ओरैबायदिबो आं सन्देह खालामो, दा बिटिसिनिफ्रायनो आसनिफोरखौ होनांसिगोन नामा बिटिसिनि रायजो राजाफोरनो। बै समाव जे बिथाङा बुंबोदों मोनसे प्रेसमिटनि गेजेरजों नियम बादिब्ला आसनिफोरखौ होनांगौनि दायित्वआ क'क्राझारनिफ्राय होननानै बिथाङा बुंदों बै समाव। आसनिर दायित्व हल क'क्राझार। এতিয়া যে অৰুণোদয় মই দি আছোঁ, এইটো এটা আউট অফ টাৰ্ণ দিয়া। নিয়মতে কোকৰাঝাৰৰ পৰাহে দিব লাগে, কিন্তু আমি দিছপুৰৰ পৰা পঠাই আছোঁ। সেইকাৰণে মই মিটিঙত প্ৰশ্ন সুধি আছোঁ যে অৰুণোদয়ো আমি দিব লাগে, ৰাস্তাও আমি বনাব লাগে, মেডিকেল কলেজো আমিয়ে বনাব লাগে, એટલે বিটিআৰখন কিহৰ কাৰণে লাগে? মইতো এবাৰ বিটিআৰত আহি দেখিছোঁ যিমান ৰাস্তা ঘাট চবতো মোৰে লিষ্টৰ পৰা হৈছে। বিটিআৰে কি কৰে বা বিটিআৰখনক মানুহক কিয় লাগে যদি গোটেইখিনি কাম আমিয়ে কৰোঁ? গোপালককো 5 টকা আমিয়ে দিব লাগিব, অৰুণোদয় আমিয়ে দিব লাগিব, ঘৰ আমি দিব লাগিব, ট্ৰিটমেণ্টৰ খৰচ আমি দিব লাগিব, মেডিকেল কলেজ আমি বনাব লাগিব, জিলা হস্পিটেল আমি বনাব লাগিব। তে বিটিআৰত যি 1400-1500 কোটি টকা আহে সেইটো কি কামত ব্যৱহাৰ হ'ব? 16টা ডিপাৰ্টমেণ্ট ঘূৰাই আনা আৰু বিটিচিটো যিটো ষ্টেটাছ, ক্ষমতা, পাৱাৰ, এইটো আগৰ নিচিনা থাকিব লাগে। নহ'লে এই পিপলৰ দিনত একটা ইন'ভা গাড়ী লৈ পেলাই আগৰ মাথাত EM লৈ পেলাই লিখি পেলাই একলা ঘূৰা, এনেকুৱা ক্ষমতাটো আমাক নালাগে। আগৰ ক্ষমতাটো কি আছিল জানে? EM সকলে একটা এস্কৰ্ট পায়, EM সকলে 2টা PSO পায়, চিফ ডেপুটি চিফে আগে পিছে স্কুল লৈ পেলাই ঘূৰে। এইবিলাক ক্ষমতা ষ্টেটাছ বুলি কোৱাটো বিটিচি চুক্তিৰ যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে। এইবিলাকেই আৰু কি EMটো লৈ পেলাই আলোচনা কৰিছিল। EMটো 1 তাৰিখত 8জন বা 10জন অতিথিক ল'ব। নামটো আজি দিব নোৱাৰে, গণ্ডগোল হ'ব।